নমস্কাৰ সকলোকে। মই ৰঞ্জনা সোণোৱালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত। যিহেতু আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত তিনিদিনীয়া কাৰ্যসূচীৰে কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ 50তম জন্ম জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান পালন কৰা হৈছে আৰু লগতে মূল সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱস। সেয়ে অহা কাইলৈ মূল অনুষ্ঠানত অংশ ল'ম বুলি আজি আশ্ৰমলৈ আহিলোঁ। যিহেতু আগতীয়াকৈ আহিব পৰা নাছিলোঁ, বেটাৰো স্কুল আছিল। এয়া আমাৰ মূল কীৰ্তন ঘৰটো। কাইলৈ যিহেতু ৰাতিপুৱা 6টা বজাৰ পৰা আৰু সন্ধিয়া 6 বজালৈকে 12 ঘণ্টীয়া এক নাম অখণ্ড কীৰ্তন হ'ব। সেয়ে এইবিলাক সকলো যা যোগাৰ কৰি আছে। আজি ৰাতিপুৱা 6 বজাৰ পৰা ভাগৱত পাঠ লগতে এক নাম কীৰ্তন আছিলে। সেই অনুষ্ঠানৰ অন্ত পৰিছে 6 বজাৰ লগে লগে আজি সন্ধিয়া।